প্ৰেছ মিট কল কৰা উদ্দেশ্যটো হৈছে APCC দলৰ পৰা যিটো আমি লং ৱক যিটো প্ৰগ্ৰাম আমি পাতিছোঁ গোটেই কাৰ্বি আংলং বৰ্ষত আমি 81 ডেজ আমি ৱকিং কৰিছোঁ আমাৰ দাবীটো হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল কাৰ্বি আংলং সাহিত্য পৰিষদৰ যিটো ভোটাৰ লিষ্ট এইটোৰ পৰা যিবিলাকে নন ট্ৰাইবেল ও জনজাতি এই লোকসকলৰ নামটো বৰ্তন কৰিব লাগে বুলি আমি দাবী কৰিছোঁ তো আজিলৈকে 81 ডেজ হ'ল তো আজি আমি সলনি সমষ্টিত আমি লং ৱকটো আমি তাত ষ্টপ কৰিছোঁ ৰখিছোঁ ৰখা কাৰণটো হৈছে এতিয়া কাৰ্বি আংলঙত এটা এটা বিশেষকে PGR BGR ইস্যু যিটো ওলাইছে সেইটো এটা গৰম হৈছে তো গোটেই কাৰ্বি জাতি বা বেলেগ বেলেগ অন্য যিবিলাকে ইণ্ডিজিনাছ মানুহ আছে ওলাই আহিছে ইয়াত ছাপোৰ্ট কৰিছে তো আমিওতো দলৰ ফালৰ পৰা আমাৰ যিটো এটা দলৰ যিটো আমাৰ যিটো প্ৰগ্ৰাম সেইটো ষ্টপ কৰি আমি গোটেই জাতিটো কাৰ্বি আংলঙত যিবিলাক কাৰ্বি জাতিসকলে যিটো প্ৰগ্ৰাম এটা লৈছে যিটো প্ৰটেষ্ট কৰিছে সেইটোত আমি সময় দিম বুলি আমি আমাৰ নিজৰ যিটো দলৰ যিটো প্ৰগ্ৰাম আমি অলপ সময় কাৰণে আমি ষ্টপ কৰিছোঁ তো আমি কাৰ্বি আংলং গোটেই ৰাইজক আমি ক'ব বিচাৰিছোঁ আমি দলৰ ফালৰ পৰা বা লং ৱক টিমৰ পৰা আমি যিটো কাৰ্বি এতিয়া জাতিয়ে যিটো এটা প্ৰটেষ্ট কৰিছে এই PGR BGRৰ পৰা যিবিলাক তাতে আছে বসবাস কৰি আছে এই সকলক ইভিকশ্যন কৰিব লাগে বুলি দাবী কৰা প্ৰটেষ্টত আমি তাতে সময় দিম আমাৰ ফালৰ পৰা আমিও তাতে যুঁজিম সেইটো হ'ল তো খেৰণিত বা ফেলাংপি আমি ফেলাংপি বুলিয়ে কওঁ এইটো খেৰণি নহয় আচলতে ফেলাংপিয়ে হয় ফেলাংপিত যিটো ঘটনা হৈছে আমি প্ৰথমে কম RNSS যিটো সংগঠন আছে এই সংগঠন হৈ পেলাই প্ৰেসিডেন্ট অফ ইণ্ডিয়া ৰাষ্ট্ৰপতি ডাঙৰীয়াক মেমোৰেণ্ডাম এটা প্ৰদান কৰিছে তাতে লিখিছে যে PGR BGR মাটিত তাতে যিবিলাকে বসবাস কৰি আছে লেণ্ড ৰাইটছটো দিব লাগে বুলি তাতে লিখিছে সেইটোৰ কাৰণে আমাৰ ইয়াত কাৰ্বি আংলং দল সংগঠনে তাতে প্ৰটেষ্ট কৰিছে এই প্ৰটেষ্ট কৰা মানুহসকলকে কাৰ্বিসকলকে এটেক কৰিছে তাতে তো আমি কনডেম কৰিছোঁ RNSS বা যিবিলাকে জড়িত আছে এইবিলাক মানুহসকলক এটা এৰেষ্ট কৰিছে তা ভাল হৈছে কিন্তু RNSS আমি ক'ব লাগিব সেইটো টেৰৰিষ্ট অৰ্গানাইজেশ্যন কাৰণ ফিজিক্যালি এটেক কৰা সেইটো নিয়ম নহয় এই গতিকে চৰকাৰ ফালৰ পৰা এইটো বেন কৰিব লাগিব RNSS বুলি যিটো সংগঠন আছে এইটো বেন কৰিব লাগে এইটো এন্টি সোশ্যাল এলিমেন্ট বুলি আমি এইটো ক'ব লাগিব তো এতিয়া কথাটো হৈছে কাৰ্বি আংলং গোটেই ৰাইজে এটা মাত মাতিছে যে PGR BGR মাটিত যিবিলাক তাতে বসবাস কৰি আছে মাত্ৰ বিহাৰী জাতি বুলি নহয় তাতে বেলেগ বেলেগ জাতিও আছে আৰু আমি কোনোবা জাতিক আমি ঘেন কৰা বুলি নহয় আমি নিয়মৰ কথা কৈছো PGR BGR নিয়মত যদি আমি চাই তাতে মানুহ মাত্ৰ নন ট্ৰাইবেল বুলিও নহয় ট্ৰাইবেল সকলে তাতে ঘৰ বনোৱা বা খেতি কৰা এইটো আইন নাই তাত কিন্তু আজি তাৰিখত আমি দেখিছো তাতে পকা ঘৰ বনোৱা খেতি বাতি কৰা আমি দেখিছো এইবিলাক সব ইলিগেল তো গতিকে যিবিলাক তাতে ইলিগেলি সেটেল কৰা আছে 2000 ঘৰে হওক 3000 ঘৰে হওক যিমানে হওক এই গোটেইটো ঘৰ ইভিকশ্যন কৰিব লাগিব সিদ্ধা কথা কৈছো ইভিকশ্যন কৰিব লাগে আমি ওপৰত বা তলত এই যিটো দাবী আছে এইটো ওপৰত নাযাও বা তলত নাযাও সিদ্ধা কথা কৈছো ইভিকশ্যন কৰিব লাগিব আৰু ইভিকশ্যন কৰা যিটো উদ্দেশ্য হেতুৰ ওপৰত যদি কাউন্সিলে যদি বাধা দিয়ে বা বেলেগ এটা ৰাস্তাত লৈ যায় তেনেহলে 20 তাৰিখ যিটো আলোচনা আছে তাৰ পৰা যদি এটা ভাল কথা যদি নাহে তাৰ পৰা যদি ইভিকশ্যন কৰা কথা যদি নাহে তেনেহলে কাউন্সিলৰ যিটো এসেম্বলি হল আছে হে তার পরাহে আমি প্রটেস্ট করা আমি আরম্ভ করিম তার পৰা ডেমোক্রেটিক্যালি পিসফুলি আমি তার পৰা আমি প্রটেস্ট আরম্ভ করিম সিদ্ধা কথা কৈছো বেলেগ নাই ইভিকশ্যন কৰিব লাগিব সিদ্ধা কথা হেতুৱে হেলান্তিৰ যি ঘটনা হৈছে কিন্তু লোকেল এমএসি পৱন কুমাৰে আজি পৰ্যন্ত মাত দেখা নাই কি ক'ব
সেইটো ইৰেসপন্সিবল লিডাৰ বুলি ক'ব লাগিব যিটো তাৰিখত তাতে ঘটনা হৈছে সেই স্পটত তেখেত যাব লাগিছিলে তেখেত ঘৰটো ওচৰতে আছে যাব লাগিছিলে মেডিকেল ইমাৰ্জেন্সি কিবা কিবি যদি সেইবিলাকটো এৰেঞ্জমেণ্টটো কৰিব লাগিছিলে কিন্তু নিজৰ ঘৰ ওচৰত অন হিউমেনিটি গ্ৰাউণ্ডত তাতে যোৱা নাই মাত্ৰ হিউমেন বুলিও নহয় ৰেসপন্সিবিলিটিও আছে এজন ইলেক্টেড মানুহ আছে যাব লাগিছিলে কিন্তু যোৱা নাই তো আমি ক'ব লাগিব আমি কনভেন কৰিছো তেখেত ইৰেসপন্সিবল লিডাৰ সেইটো ক'ব লাগিব এই গতিকে তেওঁ নিজে স্বীকাৰ কৰিব লাগিব ৰাইজৰ আগত স্বীকাৰ কৰিব লাগিব মই নিজৰ যিটো মোৰ যিটো দায়িত্ব সেইটো পালন কৰিব নোৱাৰিলো বুলি স্বীকাৰ কৰিব লাগিব অলৰেডি যেহেতু 2000-3000 ঘৰ বা তাত বসতি হৈছে আপোনালোকে কি ভাবে এইটো বস্তু আগতেই হওঁতে প্ৰথমতে ৰখাই দিব লাগিছে নে হোৱাৰ পাছত এভিকশ্যন কৰাটো কোনটো ভাল ইন কেছ যদি আকৌ ইন ফিউচাৰৰ কথা তো আইন মতে যদি চাই পিজিআৰ যিটো ৰিজাৰ্ভ লেণ্ড ৰিজাৰ্ভ মাটিত তাতে ঘৰ বনোৱা যিটো আৰম্ভণিতে তাতে আঁতৰাই দিব লাগিছিলে সেইটো আইনৰ কথা কৈছে কিন্তু এতিয়া ঘৰ মাটি ইমান তাতে বাঢ়ি গৈছে 2000 ঘৰমান হৈছে তাতে চৰকাৰৰ স্কিম বিলাকো আছে তাত খেতি কৰাটো পুৰা কৰিছে তাতে আৰু বেলেগ বেলেগ চৰকাৰৰ মাত্ৰ ৰাস্তা বুলি নহয় বেলেগ বেলেগ অন্যান্য তাতে স্কিম এতিয়া কৰিছে তাতে সেই গতিকে চৰকাৰৰ একদম ডাঙৰ ভুল হৈছে চৰকাৰৰ ডাঙৰ ভুল হৈছে কিন্তু ভুল কৰিছে বুলি আমি জানিছো ভুল কৰাৰ পিছতো আকৌ ভুল হ'ব নালাগে এতিয়া সেইটো কথা ভুল কৰিছে কিন্তু আগন্তুক দিনত ভুল হ'ব নালাগে সেইকাৰণে কৈছো ইয়াত মাত্ৰ এটা ৰাস্তা আছে ইভিকশ্যন কৰিব লাগিব সেইটো একটা মাত্ৰ ৰাস্তা বেলেগটো নাই আপনার যে দীঘলীয়া যাত্রা হয়েছে হয় অনাকাৰ্বিৰ নাম ভোটাৰ লিষ্টৰ পৰা খতম কৰাৰ কাৰণে তাত আপুনি গোটেই কাৰ্বি আংলংখন ঘূৰিছে হয় আপুনি সঁহাৰি কেনেকুৱা পাইছে এক্সপিৰিয়েন্স কথা আছে হয় তো আমাৰ এক্সপিৰিয়েন্সটো হৈছে আমি গোটেই কাৰ্বি আংলং আমি বৰ্ডাৰে মাজতে আমি ঘূৰি ফুৰিছো তো আমি বহুত মানুহ আমি লগ কৰিছো তো এনেকুৱা জায়গাটো আমি দেখিছো যিটো মাটিত মানে তাত পানী ওলাই আহিছে তাত পানীটো লেতেৰাই আছে এনেকুৱা পানী আপুনি দেখিছে তাতে আপুনি গা ধোৱাটো আপুনি অলপ ৰখিব মানে টান পাব এনেকুৱা পানী তাত আছে কিন্তু সেইটো পানীহে মানুহবিলাক খাই আছে এইটো চেং ঘেণ্টা সমষ্টিত আৰু আমাৰ চৰকাৰে দিনে ৰাতি আমাক কৈ আছে যে কাৰ্বি আংলঙত উন্নয়ন হৈছে ডেভেলপমেণ্ট হৈছে এইটোতো মিছা কথা আমি নিজে দেখিলে গম পাওঁ স্কিম গৈ পোৱা নাই তাত স্কিম কথা বেলেগ বেলেগ অন্যান্য স্কিমটো বাদে দিয়ক পানী খোৱা পানী যিটো কৈছে মই আপুনি গাত ধোৱাটো আপুনি অলপ টান পাব সেইটো পানীহে খাই আছে মানুহ বেলেগ কি ক'ব আপুনি বেচিক নিডছ ড্ৰিংকিং ৱাটাৰ এতিয়া গাঁও গৈ পোৱা নাই মানে ডেভেলপমেণ্ট উন্নয়ন হৈছে নে নাই সেইটোৰ পৰা আমি জুখিব পাৰো আৰু ইয়াৰ ওচৰতে লাংখাই জানতো এনেকুৱা পানী আছে তাত আপুনি গা ধোৱাটো টান পাব সেইটো পানীয়ে মানুহবিলাক খাই আছে তো মই এইটো সময়ত এটা কাৰ্বি আংলঙে যিটো পাৰ্টি চাব নালাগে বা ধৰ্ম চাব নালাগে আমি গোটেই কাৰ্বি জাতিটো একগোট হৈ পেলাই যুঁজিব লাগে বুলি কৈছে সেইকাৰণে মই পাৰ্টিৰ কথা আজি মই নকওঁ কিন্তু যিবিলাক শাসনত আছে যদি এখেত সেইটো পানী যিটো মই কৈছো যে আপুনি গা ধোৱাটো টান পোৱা যিটো পানী সেইটো যদি এতিয়া যিবিলাক শাসন কৰি আছে এইবিলাকে যদি এইটো পানী খাব পাৰে তেতিয়া মই কম যে উন্নয়ন হৈছে বুলি আপুনি যাওক খাওক এইটো পানী তেতিয়া মই কম উন্নয়ন হৈছে বুলি সেইটোৱে ঠিক আছে